নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, সেলফ ৰিয়েলাইজেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল ভাগৱত গীতাৰ ৪ৰ্থ অধ্যায় অৰ্থাৎ জ্ঞান কৰ্ম সন্ন্যাস যোগ। আহকচোন জ্ঞান কৰ্ম সন্ন্যাস যোগেনো আমাক কি কৈছে সেই বিষয়ে উপলব্ধি কৰোঁ। অৰ্জুনৰ প্ৰশ্ন। হে মধুসূদন, অলপতে আপুনি যি কৰ্মযোগত কাম বা কামনা নাশ কৰিবৰ কাৰণে প্ৰেৰণা দিছে, সেই কৰ্মযোগৰনো পৰম্পৰা কি? অৰ্জুনৰ এই প্ৰশ্নৰ শ্ৰীকৃষ্ণই উত্তৰ দি কয়, এই অবিনাশী যুগৰ বিষয়ে মই সৰ্বপ্ৰথমে সূৰ্যক কৈছিলোঁ। সূৰ্যই তেওঁৰ পুত্ৰ মনুক আৰু মনুৱে নিজ পুত্ৰ স্মবাহুক কৈছিল। সেইদৰেহে পৰস্তৱ আৰু পৰস্তৱৰ পৰা চলি অহা এই যুগৰ বিষয়ে ৰাজৰ্ষিসকলে জানিছিল। কিন্তু বহুকাল অতীত হোৱাৰ বাবে সেই যুগ এই মনুষ্য লোকক লুপ্তপ্ৰায় হৈ গৈছে। তুমি মোৰ ভক্ত আৰু প্ৰিয় সখা, গতিকে অতি উত্তম ৰহস্য পৰিপূৰ্ণ সেই পুৰণা যুগৰ বিষয়ে তোমাক পুনৰ কৈছোঁ। অৰ্জুনে ক'লে, ভগৱান, যি সূৰ্যক আপুনি উপদেশ দিয়া বুলি ক'লে, তেওঁ দেখোন বহু পূৰ্বে উপজিছিল, অথচ আপোনাৰ জন্ম অৰ্থাৎ অৱতাৰ অলপতে হৈছে। গতিকে আপুনিয়ে সূৰ্যক সৃষ্টিৰ আৰম্ভণিৰ সেই বিষয়ে কৈছিল বুলিনো মই কেনেকৈ জানিম? অৰ্জুনৰ এই প্ৰশ্নত শ্ৰীকৃষ্ণই ক'লে, হে অৰ্জুন, কথাটো মোৰ এই জন্ম বা অৱতাৰৰ নহয়। মোৰ আৰু তোমাৰো বহুতো জন্ম ইয়াৰ পূৰ্বে হৈ গৈছে। সেই সকলো মই জানো। অৰ্থাৎ কোনে কেতিয়া জন্ম লৈছিল মই সেই কথা জানো। অৰ্থাৎ কোনে কেতিয়া জন্ম লৈ কোনে কি কৰ্ম কৰিছে সেই বিষয়ে মই জানো। তুমি কি কৰিছা সেই সকলোবোৰ কথা মই জানো। কিন্তু তুমি নিজৰ সেইবোৰ জন্ম আৰু কৰ্তব্যবোৰ বিষয়ে নাজানা। এইবাৰ অৰ্জুনে পুনৰ শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে, হে প্ৰভু, মোৰ জন্ম যেনেকৈ হৈছিল আপোনাৰ জন্ম ঠিক তেনেকৈ হোৱা নাছিল জানো? অৰ্জুনৰ এই প্ৰশ্নত শ্ৰীকৃষ্ণই উত্তৰ দিয়ে, নহয় প্ৰিয় অৰ্জুন, মই আজন্মা, মই অবিনাশী আৰু সকলো প্ৰাণীৰ ঈশ্বৰ হোৱা স্বত্বেও নিজৰ প্ৰকৃতিক বশীভূত কৰি মই যোগমায়াৰে অৱতীৰ্ণ হওঁ। হে ভৰতবংশী অৰ্জুন, যেতিয়া ধৰ্মৰ অৱনতি আৰু অধৰ্মৰ বৃদ্ধি হয়, তেতিয়াই মই অৱতীৰ্ণ হওঁ। তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক পুনৰ প্ৰশ্ন কৰে, হে প্ৰভু, আপোনাৰ পুনৰ বা বাৰম্বাৰ অৱতাৰৰ প্ৰয়োজননো কি? বা আপুনি বাৰে অৱতাৰ নলৈ একে স্থিৰ চিত্তে নাথাকিলেনো কিয়? তেতিয়া অৰ্জুনৰ এই প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই কৈছিলে, সাধু পুৰুষ অৰ্থাৎ ভক্তসকলক ৰক্ষা কৰা, দুষ্টক বিনাশ কৰা আৰু উত্তম ৰূপে কৰ্ম সংস্থাপনৰ বাবে মই যুগে অৱতাৰ ধাৰণ কৰোঁ। পুনৰ অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে, প্ৰভু, এনেদৰে বাৰে জন্ম বা অৱতাৰ ধাৰণ কৰাত আপুনি কৰ্মবন্ধনত আবদ্ধ নহয়নে? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, নহয় অৰ্জুন, মোৰ জন্ম আৰু কৰ্ম দিব্য। নিজৰ একো স্বাৰ্থ নাৰাখি কেৱল বিশ্বৰ হিতৰ বাবেহে মই অৱতৰিত হওঁ। যিজনে এই কথা তত্ত্বৰ সৈতে জানি লয়, শৰীৰ ত্যাগৰ পিছত পুনৰ্জন্ম নহয়, সি মোকেই অৰ্থাৎ পৰমাত্মা প্ৰাপ্ত কৰে। অৰ্জুনে পুনৰ শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে, যিসকল তত্ত্বজ্ঞ বা জ্ঞানী লোকে যে পৰমাত্মা লাভ কৰে তাৰ কিবা প্ৰমাণ আছেনে? তেতিয়া অৰ্জুনৰ এই প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই ক'লে, হয় আছে। একান্তভাৱে মোৰেই চিন্তনত লীন থকা আৰু একমাত্ৰ মোৰেই
শৰণত থকা বহুতো লোকে জ্ঞানেৰে অৰ্থাৎ মোৰ জন্ম আৰু কৰ্মৰ দিব্যতাৰ বিষয়ে তত্ত্বৰ সৈতে জানি লৈ পবিত্ৰ হৈ তথা ৰাগ ভয় ক্ৰোধ ৰহিত হৈ মোক প্ৰাপ্ত হৈছে। অৰ্থাৎ সংসাৰ বিমুখ হৈ যি লোকে যি ভাৱেৰে মোক শৰণ লয় ময়ো তাৰ সৈতে তেনে ভাৱেৰে তেনেধৰণেৰে ব্যৱহাৰ কৰোঁ। সংসাৰৰ মানুহ মাত্ৰৰে ওপৰত মোৰ ব্যৱহাৰ বৰকৈ প্ৰভাৱ পৰে আৰু তেওঁলোকো স্বাৰ্থ আৰু অভিমান পৰিত্যাগ কৰি আনৰ হিত সাধনত ব্ৰতী হয়। যদিও সকলো লোকে মোতেই শৰণাপন্ন হয়, তথাপিও বহু লোকৰ মনত সংসাৰৰ মহত্ব অধিক হোৱাৰ বাবে সিহঁতে কৰ্মজনিত সিদ্ধিৰ কামনা কৰে। সেইকাৰণে সিহঁতে মোক এৰি আন দেৱতাৰ উপাসনা কৰে, কিয়নো এই মানৱ লোকত কৰ্মজনিত সিদ্ধি লাভ সোনকালে হয়। শ্ৰীকৃষ্ণৰ এই কথা শুনি অৰ্জুনে পুনৰ প্ৰশ্ন কৰিলে, কৰ্মজনিত সিদ্ধি লাভৰ উদ্দেশ্যেৰে যেনেকৈ লোকে দেৱতাসকলক উপাসনা কৰে বা দেৱতাসকলৰ আশ্ৰয় গ্ৰহণ কৰে অৰ্থাৎ শুভকৰ্ম আদি কৰে, আপুনিও তেনেকৈ কোনো ফল লাভৰ উদ্দেশ্যেৰে কোনো কৰ্ম কৰে নেকি? অৰ্জুনৰ এই প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই কয়, মই জীৱৰ গুণ আৰু কৰ্ম অনুসৰি চাৰিও অৰ্থাৎ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ বৰ্ণৰ সৃষ্টি কৰোঁ হয়, কিন্তু এই সৃষ্টি ৰচনা আদিৰ কৰ্ম বা কৰ্তব্য মই কৰ্তব্য এই ভাৱ ৰহিত আৰু ফলৰ ইচ্ছা নকৰাকৈহে কৰোঁ। সেইকাৰণে সেইবোৰ কৰ্মই মোক বন্ধনত পেলাব নোৱাৰে। কেৱল এনে নহয়, মোক এইদৰে তত্ত্ব জনা ব্যক্তিও কেতিয়াও কৰ্মবন্ধনত আবদ্ধ নহয়। নিজৰ কৰ্মৰ জৰিয়তে এই চাৰি বৰ্ণকো অতিক্ৰম কৰিব পাৰে। আগতে যিসকল মুমুক্ষু ব্যক্তি আছিল, তেওঁলোকে এনে ভাৱতহে অৰ্থাৎ কৰ্তব্য তত্ত্বৰ জ্ঞান লাভ কৰি কৰ্ম কৰি গৈছে। গতিকে তেনে পূৰ্বপুৰুষসকলে সদায় কৰি যোৱা কৰ্ম তেওঁলোকৰ নিচিনাকৈ তুমিও কৰি যোৱা। পুনৰ অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰে, মুমুক্ষু অৰ্থাৎ মোক্ষ অভিলাষী ব্যক্তিসকলে যি কৰ্ম কৰিছে আৰু আপুনি মোক যি কৰিবলৈ আদেশ দি আছে সেই কৰ্মনো কি? শ্ৰীকৃষ্ণই অৰ্জুনৰ প্ৰশ্নৰ উত্তৰ দি কয়, কৰ্ম কি আৰু অকৰ্ম কি এই বিষয়ত ডাঙৰ ডাঙৰ বিদ্বান সকলো মোহগ্ৰস্ত হৈ যায়। এতিয়া মই তোমাক সেই কৰ্মতত্ত্বৰ বিষয়েহে কৈছোঁ, যিটো জানি লৈ তুমিও সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ যাবা। কৰ্ম তিনিবিধৰ, কৰ্ম অকৰ্ম আৰু বিকৰ্ম। এই তিনিওৰে তত্ত্ব ভালকৈ জানি ল'ব লাগে, কিয়নো কৰ্মতত্ত্ব বৰ গহন অৰ্থাৎ গভীৰ ৰহস্যময়। কৰ্ম অকৰ্মৰ তত্ত্ব জনাটোনো কি বুলি পুনৰ অৰ্জুনে প্ৰশ্ন কৰাত শ্ৰীকৃষ্ণই অৰ্জুনৰ প্ৰশ্নৰ উত্তৰ দি এইদৰে কয়, কৰ্মৰ মাজত অকৰ্ম দেখা আৰু অকৰ্মত কৰ্ম দেখা অৰ্থাৎ কৰ্ম কৰি থাকিও নিৰ্লিপ্ত হৈ থকা আৰু নিৰ্লিপ্ত থাকিও কৰ্ম কৰি যোৱা, এই পদ্ধতিৰে সকলো কৰ্ম কৰি যোৱা ব্যক্তিয়ে হ'ল যোগী অৰ্থাৎ তেওঁলোক হ'ল বুদ্ধিমান। যাৰ সকলো কৰ্ম সংকল্প আৰু কামনা ৰহিত হয় আৰু যাৰ সম্পূৰ্ণ কৰ্ম জ্ঞান অগ্নিৰে নিঃশেষ হৈ যায়, তেনে ব্যক্তিক জ্ঞানী জনো পণ্ডিত বা বুদ্ধিমান বুলি কয়। অৰ্থাৎ যাৰ বুদ্ধিমত্তা হ'ল এইখিনি। এনে স্থিত ব্যক্তিসকল কৰ্ম আৰু কৰ্মফলৰ আসক্তি আৰু এইবোৰৰ আশ্ৰয় ৰহিত হয় আৰু সি সদায় পৰিতৃপ্ত থাকে। সেইকাৰণে যি সকলো কৰ্ম কৰা স্বত্বেও বাস্তৱত একো নকৰে। শৰীৰ আৰু অন্তঃকৰণক বশীভূত কৰি ৰখা, সকলো প্ৰকাৰৰ সংগ ত্যাগ কৰা আৰু সংসাৰৰ আশা নকৰা সাধকে শৰীৰ সম্পৰ্কীয় কৰ্ম কৰিলেও বন্ধনত আবদ্ধ নহয়। তেনে সাধক জীৱনত যিকোনো পৰিস্থিতিয়ে নহওক কিয় তাতে সন্তুষ্ট থাকে, ঈৰ্ষা আৰু দ্বন্দ্ব ৰহিত হয়
আৰু সিদ্ধি অসিদ্ধিত সমভাৱ ৰাখি কৰ্ম কৰিও বন্ধনত নপৰে। ইমানেই নহয়, যিজন আসক্তি ৰহিত আৰু স্বাধীন থাকে, যাৰ মনত অকল পৰমাত্মা প্ৰাপ্তিৰ সংকল্প থাকে, কেৱল যজ্ঞৰ বাবে কৰ্ম কৰা, তেনে সাধকৰ সম্পূৰ্ণ কৰ্ম বিলীন অৰ্থাৎ অকৰ্ম হৈ যায়। সেইবাবে প্ৰতিটো কৰ্তব্য কৰ্মক যজ্ঞ বুলি কোৱা হয়। আৰু যজ্ঞ কেইবাবিধৰো থাকে, যেনে সকলো ধৰণৰ সকলোকৰণ উপকৰণ সামগ্ৰী ক্ৰিয়া কৰ্তা আদি ব্ৰহ্মস্বৰূপ হৈ যোৱা যজ্ঞ হ'ল ব্ৰহ্মযজ্ঞ। সকলো পদাৰ্থ ক্ৰিয়া আদি মোকেই সমৰ্পিত হোৱা যজ্ঞ হ'ল ভগৱত দৰ্পণ ৰূপ যজ্ঞ। সাধকে নিজক ব্ৰহ্মতে একাকাৰ কৰি দিয়া যজ্ঞ হ'ল অভিন্নতা ৰূপ যজ্ঞ। সাধকে নিজৰ সকলো ইন্দ্ৰিয় সংযত কৰি ৰখা আৰু সেইবোৰক সিহঁতৰ নিজ বিষয়ৰ পৰা আঁতৰাই ৰখা যজ্ঞ হ'ল সংযম ৰূপ যজ্ঞ। সাধকে ৰাগ দেহ ৰহিত ইন্দ্ৰিয়ৰ দ্বাৰা বিষয় সেৱন কৰা যজ্ঞ হ'ল বিষয় আহুতি যজ্ঞ। প্ৰাণ ইন্দ্ৰিয় আৰু মনৰ ক্ৰিয়াবোৰক স্থবিৰ কৰি বুদ্ধি সদা জাগ্ৰত কৰি নিৰ্বিকল্প হৈ যোৱা যজ্ঞ হ'ল সমাধি ৰূপ যজ্ঞ। লোক উপকাৰৰ বাবে নিজৰ ধন ব্যয় কৰা হ'ল দ্ৰব্য যজ্ঞ। নিজৰ ধৰ্ম পালনত যি কষ্ট হয় তাক প্ৰসন্নতাৰে সহ্য কৰা হ'ল তপো যজ্ঞ। কাৰ্যসিদ্ধি নাইবা অসিদ্ধি তথা ফলপ্ৰাপ্তি বা অপ্ৰাপ্তিৰ সমভাৱে হৈ থকা হ'ল যোগ যজ্ঞ। সৎশাস্ত্ৰৰ পঠন পাঠন আৰু নাম জপ আদি কৰা হ'ল ধ্যানাম ৰূপ যজ্ঞ। পূৰক কুম্ভক আৰু ৰেচক বিধিৰে কৰা প্ৰাণায়াম হ'ল প্ৰাণায়াম ৰূপ যজ্ঞ। এনে যজ্ঞৰ বৰ্ণনা আৰু ক'ৰবাত পোৱা যায় নেকি বুলি অৰ্জুনে শ্ৰীকৃষ্ণক পুনৰ প্ৰশ্ন কৰাত শ্ৰীকৃষ্ণই অৰ্জুনৰ প্ৰশ্নৰ উত্তৰ এনেদৰে দিয়ে। এনেধৰণৰ আৰু কেইবাবিধ যজ্ঞ বৰ্ণনা বেদত বহলকৈ উল্লেখ কৰা আছে। তুমি জানিব লাগে যে সকলোবোৰ যজ্ঞ কৰ্মজনিত বা কৰ্মৰ দ্বাৰা হোৱা যজ্ঞ। এনেকৈ প্ৰতিটো কৰ্তব্য কৰ্মকে যজ্ঞৰূপে আখ্যা দিব পাৰিম। গতিকে তুমি জানি থোৱা যে যজ্ঞ কৰিলে তুমি কৰ্মবন্ধনৰ পৰা মুক্ত হ'বা। গতিকে প্ৰত্যেক ব্যক্তিৰ যিখিনি কৰ্তব্য কৰ্ম আছে, সেই সকলো ব্যক্তিৰে একোটা যজ্ঞ সেই কৰ্তব্য কৰ্মৰ লগত নিহিত হৈ থাকে। ইয়াৰ পিছত পুনৰ অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰে যে কৰ্তব্য কৰ্মৰ বা যজ্ঞ বিষয়ে জ্ঞান কেনেকৈ পাব পাৰিম? সেই প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই ক'লে, সেই জ্ঞান লাভৰ বাবে তুমি জ্ঞানী তত্ত্বদৰ্শী মহাপুৰুষসকলৰ ওচৰলৈ যোৱা, তেওঁলোকৰ ওচৰত দণ্ডৰত প্ৰণাম কৰা, তেওঁলোকৰ সেৱা কৰা আৰু শ্ৰদ্ধাৰে তেওঁলোকৰ তত্ত্ব জিজ্ঞাসা সম্পৰ্কীয় প্ৰশ্ন কৰা। তেতিয়া সেই মহাপুৰুষসকলে তোমাকো জ্ঞানৰ উপদেশ দিব। আৰু সেই জ্ঞানেৰে তুমি সকলো প্ৰাণীক প্ৰথমে নিজৰ মাজত আৰু তাৰ পিছত মোৰ মাজত দেখা পাবা। অৰ্থাৎ সকলো ঠাইতে এক পৰমাত্মা তত্ত্ব অনুভৱ কৰিবা। তুমি যদি সকলো পাপীতকৈও মহাপাপী হোৱা, তথাপি এই জ্ঞানৰূপী নাৱেৰে নিঃসন্দেহে তুমি সকলো পাপৰ পৰা পূৰ্ণৰূপে উদ্ধাৰ পাবা। যেনেকৈ প্ৰজ্বলিত অগ্নিয়ে খৰিবোৰ পুৰি ছাই কৰি পেলায়, ঠিক তেনেকৈ জ্ঞানৰূপী অগ্নিয়ে সমস্ত কৰ্ম বা পাপক ভস্মীভূত কৰি পেলায়। গতিকে এই মনুষ্য লোকত জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই। কৰ্মযোগৰ দ্বাৰা সিদ্ধি লাভ কৰা ব্যক্তিয়ে স্বয়ং নিজৰ মাজতে সেই জ্ঞান লাভ কৰে। নিজৰ ইন্দ্ৰিয়বোৰক বশীভূত কৰা সাধক পৰায়ণ আৰু শ্ৰদ্ধাশীল সাধকেও সেই জ্ঞান লাভ কৰে আৰু জ্ঞানলোভী সি অতি সোনকালে পৰম প্ৰাপ্তিও লাভ কৰে। ইয়াৰ বিপৰীতে যিজন ব্যক্তিয়ে নিজে নিজক নাজানে, সেই ব্যক্তিয়ে আনকো শ্ৰদ্ধা নকৰে, অৰ্থাৎ আনৰ কথাও নেমানে আৰু তাৰ অন্তৰত সংশয় জাগি থাকে আৰু এনে ব্যক্তিৰ পতন হয়। তেনে সংশয়গ্ৰস্ত লোকৰ বাবে ইহলোক বা পৰলোক কোনো সুখদায়ক নহয়। সেইবাবে ধনঞ্জয়,
সমভাৱৰ দ্বাৰা সকলো কৰ্মৰে পৰা সম্বন্ধ বিচ্ছেদ কৰি লোৱা আৰু জ্ঞান অৰ্থাৎ কৰ্মতত্ত্বৰ জ্ঞানৰ দ্বাৰা সকলো ধৰণৰ সংশয় নাশ কৰা আৰু এনে আত্মৰূপ পৰায়ণ মানুহক কৰ্মবন্ধনত পেলাব নোৱাৰে। সেইকাৰণে ভৰতবংশী অৰ্জুন, অজ্ঞানজনিত হৃদয়স্থিত সংশয়ক তুমি জ্ঞানৰূপী খড়গেৰে বলি দি সমভাৱত অবিচল হোৱা আৰু যুদ্ধ অৰ্থাৎ তোমাৰ কৰ্তব্য কৰ্ম পালন কৰিবৰ বাবে থিয় হোৱা। শ্ৰোতাবৃন্দ, এইখিনি আছিল আমাৰ ৪ৰ্থ অধ্যায়ৰ ভাগৱত গীতাৰ মূল সাৰমৰ্ম। ইমান সময় আপোনালোকে ধৈৰ্য সহকাৰে এইখিনি শ্ৰৱণ কৰাৰ বাবে মই সকলোৰে ওচৰত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।